তো বন্ধুসকল আজি মই উপস্থিত আছোঁ ৰাজমাৰীত আৰু ভিডিঅ'টো অন কৰিলোঁ এইটো কথালৈ আজি যিহেতু ঈদ মুবাৰক আৰু সকলোকে মোৰ ফালৰ পৰা সকলো অসমবাসীলৈ মোৰ ফালৰ পৰা ঈদ উল ফিতৰ শুভেচ্ছা দিলোঁ আৰু ঈদ উল ফিতৰ আপোনালোকক ভিডিঅ'টো আজি দেখাই যাম আৰু ভিডিঅ'টো আজি আপলোড নকৰোঁ, ভিডিঅ'টো কাইলৈ আপলোড কৰিম। আজি ঈদৰ সকলোবিলাক দৃশ্য আপোনালোকক দেখাম আৰু ভিডিঅ'টো কাইলৈ আপলোড কৰিম আৰু আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব। বলক ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ, চাই থাকিব। একদম ধুনীয়া এটা নাজাৰা আপোনালোকক দেখাই লৈছোঁ আৰু মোৰ বাইকখনত ইউটিউবৰ লগো এটা লগাই লৈছোঁ। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব এনেই লগতো চাই। আৰু মোৰ লগত এইজন আছে মোৰ বন্ধু। ঈদৰ শুভেচ্ছাটো দি দিয়া সকলো অসমবাসীলৈ। মোৰ ঈদ উল ফিতৰৰ শুভেচ্ছা থাকিল। এই মোৰ বন্ধুৱে সকলো অসমবাসীলৈ ঈদ উল ফিতৰ শুভেচ্ছা যাচিছে আৰু লগতো চাই আপোনালোকে কেনেকুৱা লাগিছে ইউটিউবত। যিহেতু মই ইউটিউবত ভিডিঅ' বনাওঁ সেইকাৰণে মোৰ বাইকৰ নাম্বাৰ প্লেটত ইউটিউবত লগতো লগাই লৈছোঁ আৰু ভিডিঅ'টো চাই থাকিব। ধুনীয়াকৈ দেখাই আছোঁ সকলোবিলাক দৃশ্য। ব'লক। দম দম মিঠাই আছে। ঈদ মুবাৰক। ঈদ মুবাৰক। জনাব কিবা এটা কোৱা আকৌ। ঈদ মুবাৰক বুলি কওঁ ভালকে ক। সকলো অসমবাসীলৈ ঈদ মুবাৰক। তুমি কোৱা কিবা এটা। ঈদবোৰ ঈদৰ শুভেচ্ছা দিয়া কৈছা। যুৱ জামাতৰ তৰফৰ পৰা আমাৰ ইয়াক এখন ধুনীয়াকৈ সজোৱা হৈছে। এতিয়া ধুনীয়াকৈ অকণমান আপোনালোকক একদম দৃশ্যটো দেখাই আছোঁ আৰু ৰাতি পৰিৱেশটো দেখাম। এতিয়া যিহেতু 4:30মান বাজিছে, অকণমান আন্ধাৰলৈ আহিছেগৈ আৰু ৰাতি গোটেই পৰিৱেশটো দেখাই যাম। ধুনীয়াকৈ চাই থাকিব। কিবা এটা কোৱা অসমবাসীলৈ, কিবা এটা কোৱা ঈদৰ শুভেচ্ছা জোখোৱা। অসমবাসীলৈ মই ঈদৰ শুভেচ্ছা দিছোঁ। ঈদ মুবাৰক। ঈদ মুবাৰক। ভাল পোৱা ভিডিঅ' তই এতিয়া অসমলৈ এতিয়া অসমৰ ৰাইজক কিবা এটা কোৱা। ঈদ ৰাতি কিমান কষ্ট কৰিলে গেটখনৰ কাৰণে। কষ্ট কৰিলে দেখিছে আপোনালোকে লাইট লগাই আছো, ছিগি আছে, লগাই আছো, ছিগি আছে। এতিয়া অসমবাসীক ঈদৰ শুভেচ্ছাটো জনা আকৌ। সমূহ ৰাইজলৈ শুভেচ্ছা থাকিল ঈদৰ অঁ আৰু দোৱা কৰিব আগন্তুক দিনক ভালকৈ জীয়াই থাকোঁ। প্ৰায় 9টামান বাজি গ'ল ৰাতি। এতিয়া আপোনালোকক ঈদ উল ফিতৰ ৰাতি পৰিৱেশবিলাক দেখাম। গাঁৱত ৰিয়া গাঁও আৰু ডিমুমুখ মথাডাঙৰ পৰিৱেশ দেখাম। কেনেকুৱা এটা ধুনীয়া দৃশ্য হৈছে আৰু চাই থাকক। এজনী নাগিনী হয় আকৌ। হয় গগ কিবা এটা কৈ দিয়া। ঈদ উল ফিতৰ বুলি কিবা এটা কওঁ। নাগিনী কিবা এটা কওঁ আকৌ। অ' নাগিনী কিবা এটা কওঁ আকৌ। এতিয়া ব'লক গাঁৱৰ ধুনীয়া পৰিৱেশ দেখাই আছোঁ, ধুনীয়াকৈ দেখাই আছোঁ, চাই থাকিব। এইটো ৰিয়া গাঁৱৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক আৰু তাৰ অলপ পাছত আকৌ ডিমুমুখ দেখাম, তাৰপৰা বাগল মথাইদাং দেখাম। চাই থাকিব ধুনীয়াকৈ। এইটো ৰাতিৰ পৰিৱেশ, ধুনীয়া এটা ভিউ। এতিয়া ডিমুমুখৰ পৰিৱেশটো দেখাই আছোঁ একদম ধুনীয়াকৈ। এয়া হৈছে ডিমুমুখৰ পৰিৱেশ, ধুনীয়াকৈ আপোনালোকক দেখাই আছোঁ, চাই থাকিব। ডাক মথাডাং। এতিয়া ফাইনেলি বাগলৰ পৰিৱেশ দেখাই চৌৰি বাগল নহয়, মথাডাঙৰ এতিয়া পৰিৱেশ দেখাই আছোঁ আপোনালোকক। এই মথাডাঙৰ পৰিৱেশ আল্টিমেট পৰিৱেশ হৈছে। আপোনালোকক অলপ ভিউ পইণ্টৰ লগত দেখাই আছোঁ। এইটো মথাডাঙৰ পৰিৱেশ দেখাই আছোঁ আপোনালোকক।
সিও 4টা-5টা দি আছে সেই দুদিনা এটা দুদিনা দিলে এতিয়া ফাইনেলি বাগল আহি আছোঁ আপোনালোকক এতিয়া বাগলৰ পৰিৱেশটো দেখাই আছোঁ আৰু মোৰ ফালৰ পৰা এতিয়া ইমানেই লাষ্ট আৰু ইয়াত বাগলৰ পৰিৱেশটো অলপ দেখাম তাৰপৰা ভিডিঅ'টো সামৰিম আৰু আপোনালোকলৈ ঈদ উল ফিতৰ শুভেচ্ছা যাচিলোঁ আৰু আশা কৰোঁ অহা বছৰ আগন্তুক দিনত আপোনালোকে চবেই ভালে থাকক আৰু ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক এটা ছাবস্ক্ৰাইব এটা কৰি দিব আজিলৈ ভিডিঅ' ইমানে আছিলে আৰু অলপ দেখাই দিছোঁ আপোনালোকক চাই লওক বাগলৰ পৰিৱেশটো চব এভাৰেষ্টটো মিলাব পৰা নাই একো মিলাব পৰা নাই